গুৰেশ্বৰ সমষ্টি জিন্দাবাদ গুৰেশ্বৰ সমষ্টি জিন্দাবাদ নাৰী শক্তি জিন্দাবাদ নাৰী শক্তি জিন্দাবাদ বিপিএ জিন্দাবাদ হাগ্রামা মহিলাৰী জিন্দাবাদ হাগ্রামা মহিলাৰী জিন্দাবাদ বিপিএ জিন্দাবাদ বিপিএ লং লিভ হাগ্রামা মহিলাৰী জিন্দাবাদ 44 নং গড়েশ্বৰ সমষ্টিৰ বিধানসভাৰ সমষ্টি আমি আজি নাৰী দিৱস হিচাপে হাগ্ৰামী মহিলাৰী ছাৰক এটাই অনুৰোধ জনাব খুজিছোঁ যে তেওঁ আমাক নাৰী দিৱস হিচাপে আমাক এটা উপহাৰ দিয়ে যে আমাৰ গড়েশ্বৰ সমষ্টিটোত নাৰীসকলকে টিকেট প্ৰদান কৰে। আছে আমাৰ মাজত আছে আমাৰ কৰ্মী বহুত দিনৰ পুৰণা, তেওঁ বহুত সুকৰ্মভাৱে আমাৰ দলটো চলাইও আছে, আমাক আগৰ পৰা নীতি আদৰ্শ দেখুৱাই আছে দলটোৰ প্ৰতি। আমাৰ ইচ্ছা কি কয় আশা যে তেওঁ টিকট পালে নিশ্চয় আমাৰ গড়েশ্বৰ সমষ্টি নাৰী সমাজৰ উন্নতি হ'ব, গড়েশ্বৰ সমষ্টিৰ উন্নতি হ'ব। এই আশা আমাৰ চিফ ছাৰলৈ যে তেখেতে আমাৰ অনুৰোধ স্বীকাৰ কৰে। আজি গুৰেশ্বৰ সমষ্টিত আহি যি 4টা কাম উদ্বোধন কৰিলে তেখেতক অশেষ অশেষ ধন্যবাদ আমি যাচিছোঁ। আৰু আজি আমাৰ নাৰী দিৱস উপলক্ষে আমি নাৰীসকলকো ধন্যবাদ জনাইছোঁ। আৰু আমি চিফ মহোদয়ক আমাৰ নাগৰিজুলি বাহিৰ পৰা আমি এটা দাবী কৰিছোঁ যে আমাৰ এই গুৰেশ্বৰ সমষ্টিত আমাক একজন নাৰী কেণ্ডিডেট লাগে। নাৰী কেণ্ডিডেট দিলে আমি তেখেতক আমি বিপুল ভোটত জয়ী কৰাই লৈ যাম বুলি আশা ৰাখিছোঁ। ইতিমধ্যে তেওঁ ঔবাৰী স্থিত মিটিংখনত তেওঁ কৈছে যে তাতে কেণ্ডিডেট হ'ব বুলি, মহিলা কেণ্ডিডেট কোন দলৰ পৰা? BPF দলৰ পৰাই হ'ব লাগে। BPF দলৰে কেণ্ডিডেট লাগে। BPF দলৰ মহিলা কেণ্ডিডেট হ'লে সৌন্দৰ্যভাৱে আমি জিকাই লৈ যাম। আৰু ৰাইজেও এইবাৰ মহিলা কেণ্ডিডেটে বিচাৰিছে। আমাৰ নাগৰিজুলিবাসী ৰাইজ, গুৰেশ্বৰবাসী ৰাইজ চবেই আমাক নাৰী শক্তিটো বিচাৰে বেছি। গতিকে আমি নাৰীক টিকেটটো দিলে আমি চিফ ছাৰক অশেষ অশেষ ধন্যবাদ ৰাখি ফালে আমি গুৰেশ্বৰবাসী ৰাইজে তেখেতৰ ওপৰত আশীৰ্বাদ ৰাখিছোঁ। ধন্যবাদ। গুৰেশ্বৰ সমষ্টি অঞ্চলত বিশেষকৈ নাগৰিচুলি বৰনদী কাষত আইলেণ্ডত এটা আমাৰ ডিগ্ৰী কলেজ উদ্বোধন কৰিছে আমাৰ চিফ ছাৰ মহোদয়। আজি আধাৰশিলা স্থাপন কৰিলে। আৰু লগত ঔবাৰী আমাৰ খেল ষ্টেডিয়াম এটা 10 কোটি টকাৰ এটা বহুত ধুনীয়া অডিটৰিয়াম টাইপ, প্লাছ তাৰ ভিতৰতে খেলা ধূলা কৰা আমাৰ গুৰেশ্বৰবাসীৰ কাৰণে বহুত ডাঙৰ গিফ্ট হয় এইটো। তো আজি এইটো খুব ভাল লাগিল। লগতে আমাৰ গুৰেশ্বৰ যোনটো ৰেল গেট তাতে এটা ফ্লাইঅভাৰ খুব ধুনীয়া। তো আমি বহুত সুখী। তো আজি এই চেগতে মই ক'ব বিচাৰোঁ সমাগত ইলেকশ্যন আহি আছে। এই ইলেকশ্যনৰ বতৰত আজি ছাৰে এটা ইংগিত দিলে, এইখিনি ইংগিত আমি গম পালোঁ। ঔবাৰী স্থিত ষ্টেডিয়াম উদ্বোধন কৰাৰ টাইমত তেওঁ ক'লে যে আমাৰে দলৰ কেণ্ডিডেট থাকিব আৰু মহিলা কেণ্ডিডেট থাকিব বুলি তেওঁ ইংগিত দিছে। আৰু এইখিনি আমি গম পালোঁ। এইখিনি গম পাই আমি তেওঁক কোটি কোটি প্ৰণাম কৰিছোঁ যে ভাৰতৰ সংবিধান অনুসৰি 33% আমাৰ মহিলা সংৰক্ষিত হয়। সেই হিচাপে এইটো ধ্যানত ৰাখি কিনি ছাৰে আজি এই কথাখিনি ইংগিত দিছে চাগে। ছাৰৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল। নিশ্চয় আছে। আমাৰ মহিলা ইমান ডাঙৰ এটা এৰিয়া হয়, ইয়াৰ মাজত মহিলা কেণ্ডিডেট নিশ্চয় আছে। বহুত আগৰে পৰা লাগি থাকে আমাৰ BPF কৰ্মী আছে, এনাৰ্জেটিক ফুলফিল টেলেণ্ট এনেকুৱা মহিলা আছে। আমি বিচাৰিলে পাই যাম চাগে। ছাৰে বিচাৰি থৈছে আমি নাজানো, ছাৰে এইখিনি নামটো কোৱা নাই বাৰু, কিন্তু মহিলা বুলি এটা ইংগিত দিছে। আৰু যোৱাৰ সম্ভাৱনাটো 100%। আজি মহিলা, আজি অলপ আগতে আমাৰ বিশ্বজিৎ ছাৰে যি ভাষণ দিছে গোটেইখিনি ভাষণতে মহিলাৰে জয় গান গাইছে। মহিলা বোলে সব কিছু যোগাৰ কৰিব পাৰে। আজি কোনোবাৰ যদি স্বামী যদি পাগলো হয় সিও বোলে ভাত পায়। ল'ৰা ছোৱালীকে ধৰি শিক্ষা দীক্ষা ধৰি গোটেইখিনি মেইনটেনেন্স মহিলাৰ হাতত। গতিকে মহিলা হিচাপে এইবাৰ আমাৰ গুৰেশ্বৰ সমষ্টি জিকাটো খাটাং। এইখিনি কৈ মই আজি মোৰ ফালৰ পৰা এইখিনি ক'লোঁ BPFৰ হৈ। আৰু হাগ্ৰামা মহিলাৰ ছাৰক বহুত বহুত ধন্যবাদ, কোটি কোটি প্ৰণাম, যাতে আমাৰ এই গুৰেশ্বৰ ৰাজ্যৰ আশা আকাংক্ষা পূৰা কৰে এজন মহিলা হিচাপে আমাৰ কেণ্ডিডেট দি কিনে। এইখিনি কৈ মোৰ
কথাখিনি সমাপ্ত কৰিলোঁ।